হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত জনপ্ৰিয় বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰাই যুগ্ম জীৱনৰ পাতনি মেলিব ওলাইছে। ৩ মাৰ্চ তাৰিখে পল্লৱ পৱন বৰা আৰু তেওঁ হ'বলগীয়া পত্নী আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈ যায়। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ পৱন বৰা হ'বলগীয়া পত্নীৰ নাম হ'ল সেউজপ্ৰিয়া। ইতিমধ্যে দুয়োকে শুভাকাংক্ষীসকলে জনাইছে অলেখ শুভকামনা। ছ'চিয়েল মিডিয়াত তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে যুগ্ম জীৱনৰ প্ৰথমটি খোজ আগবঢ়ালোঁ। মৰমৰ মানুহগৰাকী সেউজপ্ৰিয়া শিৰত সেন্দুৰকণ আৰু কপালত ৰঙাকৈ ফুট এটি আঁকি দুয়োকে একোটিকৈ আঙুঠি পিন্ধাই পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ আশীষলৈ দুয়োকে আঁকোৱালি ল'লোঁ। কিছুদিনৰ পিছতে পৰম্পৰাগতভাৱে বান্ধ খাম দুয়ো আৰু আজি এই মাংগলিক অনুষ্ঠানত উপস্থিত থকা সকলোলৈ আমি কৃতজ্ঞতা যাচিলোঁ। আমাক আশীৰ্বাদ দিব। তেওঁলোকৰ এই অনুষ্ঠানত উপস্থিত থাকিল বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ সকলো অভিনেতা অভিনেত্ৰী। আপোনালোকে বাৰু খবৰটো পাই কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰ একো